এইবাৰ আৰু অসমত খিলঞ্জীয়া বহি নাথাকে যুদ্ধ হ'ব প্ৰত্যক্ষ যুদ্ধ হ'ব আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু নগাঁৱৰ মাছ যাবলৈ নিদিওঁ বুলি কৈছো এবাৰ নিদিওঁ কলো নিদিওঁ আৰু তাত ক্ষমা ক্ষমা কথা নাই বহুত ক্ষমা কৰিলো সিহঁতক গাড়ীয়ে মাছ পঠিয়াই তেতিয়াহলে পিটন দিয়া হ'ব আৰু আমি কোৰ্টৰ আগত বহি আন্দোলন নকৰো আমাৰ আন্দোলন ৰাজপথতে দেখিব আমি দালাল নহয় জাতি কোৰ্টৰ আগত বগা চোলাটো পিন্ধি ডাঙৰ ডাঙৰ কথা ক'ব আমাক দিয়ক মাটি দিয়ক বাংলাদেশে মূলতকে ভাল কৃষি বিপ্লৱ তেওঁ খিলঞ্জীয়া মানুহে কৰিব পাৰে তাক আমি দেখুৱাই দিম এইবাৰ আৰু অসমত খিলঞ্জীয়া বহি নাথাকে যুদ্ধ হ'ব প্ৰত্যক্ষ যুদ্ধ হ'ব আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু নগাঁৱৰ মাছ যাবলৈ নিদিওঁ বুলি কৈছো এবাৰ নিদিওঁ কলো নিদিওঁ আৰু তাত ক্ষমা ক্ষমা কথা নাই বহুত ক্ষমা কৰিলো সিহঁতক গাড়ীয়ে মাছ পঠিয়াই তেতিয়াহলে পিটন দিয়া হ'ব আৰু আমি কোৰ্টৰ আগত বহি আন্দোলন নকৰো